কোনোবাই আলফা সন্ত্ৰাসবাদী বুলি ক'লে মই তাক বিশ্বাস নকৰো অসমৰ জাতি আৰু মাটিৰ বাবে যুঁজ দিয়া আলফা কেতিয়াও সন্ত্ৰাসবাদী সংগঠন নহয় আলফা কোনোবাই সন্ত্ৰাসবাদী সংগঠন বুলি ক'লে মই দুখ পাওঁ শনিবাৰে এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলফাৰ প্ৰাক্তন সদস্যক সাহায্য প্ৰদান অনুষ্ঠানত অংশ লৈ এইদৰে ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাকো 10 দিনৰ বাবে অসমলৈ আহিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে তেওঁ কয় 10 দিন অসমত থাকিলে ম্যানমাৰ বা চীনলৈ উভতি যাব মন নাযাব পৰেশ বৰুৱাৰো কোনোবাই আলফা সন্ত্ৰাসবাদী বুলি ক'লে মই তাক বিশ্বাস নকৰো জননী জন্মভূমিক ভাল পায় হাতত অস্ত্ৰ তুলি ললে তাক আইনৰ বিৰুদ্ধাচৰণ কৰা হ'ব পাৰে দেশ আৰু জাতিৰ বিৰুদ্ধাচৰণ কৰা নহয় কিন্তু অস্ত্ৰৰ জনজননীৰ মাজতো বিবেকত প্ৰাধান্য দি সময়ৰ লগত খোজ মিলাই যিটো সময়ত অস্ত্ৰ পৰিত্যাগ কৰাৰ সাহস দেখুৱাব লাগে সেই সাহস দেখুৱাটো দেশপ্ৰেমিকতাৰে এটা উদাহৰণ তেওঁ কয় আখিৰ দশকৰ অসমীয়াৰ সংজ্ঞা আৰু আজিৰ অসমীয়াৰ মাজৰ সংজ্ঞাও সলনি হৈছে আলফাৰ শান্তি চুক্তিক ভৱিষ্যত প্ৰজন্মই মূল্যাংকন কৰিব আলফা সন্ত্ৰাসবাদী বুলি ক'লে মই বিশ্বাস নকৰো দেশ আৰু জননীৰ বিৰুদ্ধে নহয় আলফা পৰেশ বৰুৱা ডাঙৰীয়াকো মই টেলিফোনত পাওঁ তেখেতকো মই এটা কথাই কওঁ যে 80 দশক আৰু 2023 এই সমগ্ৰ সময়ছোৱাত অসমৰ ইমানেই পৰিৱৰ্তন হ'ল যে এতিয়া স্বাধীনতা অসমৰ সমস্যাৰ উত্তৰ নহয় মই বিশ্বাস কৰোঁ আলফাৰ শান্তি চুক্তিক আজিৰ ইতিহাসে নহয় অসমৰ ভৱিষ্যতৰ ইতিহাসে ৰূপায়ণ মূল্যাংকন কৰিব আজিৰ এই অনুষ্ঠানত 45 জন সন্ত্ৰাস নিৰ্মূল অভিযানত আঘাতপ্ৰাপ্ত সদস্যক 3 লাখ টকাকৈ 8 গৰাকী নিৰ্যাতিতাক 5 লাখ টকাকৈ 31 জন নিৰুদ্দিষ্ট সদস্যৰ পৰিয়ালক 10 লাখ টকাকৈ সাহায্য দিয়ে লগতে 552 জন প্ৰাক্তন সদস্যক ভাৰত চৰকাৰৰ উত্তৰ পূবৰ উগ্ৰপন্থী সদস্যসমূহৰ মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন আৰু পুনৰ সংস্থাপন আঁচনিৰ অধীনত 4 লাখ টকা আৰু 3 লাখ টকা অসম চৰকাৰৰ বিশেষ পুঁজিৰ অধীনত এককালীন সাহায্য প্ৰদান কৰে 2021 পৰা বৰ্তমানলৈকে সৰ্বমুঠ 9583 জন প্ৰাক্তন উগ্ৰপন্থী সদস্যক পুনৰ সংস্থাপনৰ বাবে এককালীন সাহায্য প্ৰদান কৰা হৈছে বীৰেন্দ্ৰ কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট